আজি আমাৰ হায়াৰ ছেকেণ্ডাৰী ভাল মাৰ্কছ উত্তীৰ্ণ হৈছে কাৰণে এটা ভোজ আয়োজন কৰা হৈছে। আইটেমকেইটা দেখাই দিছোঁ। গাইছ অৱস্থা না দেখিছেনে? বাপৰে গৰম, গৰমতে অৱস্থা নাই হৈছে। গৰ্বিত ভনীয়েক। হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ চেনেল, আৰু মানে লুনাচিছ চেনেল। আৰু আজি মানে কি হৈছে, আজি আমি আমাৰ এটা সৰু সুৰা খানাই হৈছিলে আৰু দিনটোত কি কৰিলোঁ সেইটো চাবৰ বাবে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু নিশ্চয় আপোনালোকে পাৰ্ট 1টো চাইছে, আৰু যদি চোৱা নাই তেতিয়াহ'লে আমি ডিছক্ৰিপশ্যনত লিংকটো দি দিম পাৰ্ট 1ৰ। চাই থাকক, আৰু কিবা কওক। আৰু ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু আজি দিনটো আমি কি কৰিলোঁ সেইটো চাবৰ বাবে, সেইটো জানিবৰ বাবে আপোনালোকে আজি ভিডিঅ'টো চাই থাকক। এয়া আমাৰ ইয়াত খানা যা যোগাৰ চলি আছে আৰু যোগালীয়া কাম কৰি আছে। এও মানে অসমৰ নহয়, মানে বাহিৰৰ পৰা ইয়াক অনা হৈছে। নাযায় মানে চবে তাতে। অঁ, চিকেন মাখি পৰিছে, মাখি বহুত হৈছে। মাটন আছে আমাৰ ভিতৰত বনাব এইটো বাহিৰত। তাৰপিছত আৰু আমি পচলাটো খাব লাগে যে, পচলাই আমাৰ চব্জি হ'ব, ভাজি বহুত আইটেম আছে আৰু আজি। আৰু আপোনালোকেতো গম পায় আজি খানাটো কি হ'ব কাৰণে অলপ তলত দিয়া চলি আমি দেয়া এইফালে মায়ে তৰকাৰী বহাই দিছে। ইয়াত পচলা, আলু, তাৰপিছত ৰঙালাও কল চব মিক্স হৈ আছে, আৰু এয়া মাছ ভাজি আছে। হা কি আহি আছা? মাছ খাত লাগি গৈছে, মাছ খাত লাগি গৈছে। দেখা মাপা মোবাইল কি পাৰিবি এডাল চাওঁ বা কাগজৰ পাইপ। আমি হাতে কিবা প্লাষ্টিকৰ পাইপ এডাল আছিলে সৰু চাই ডেভলপ খা। মানে আমি যিহেতু মানে চিকেনটো আমি ভিতৰত নবনাওঁ, সেইকাৰণে আমি বাহিৰতে বনালোঁ। আৰু এতিয়া কেৰাহী মানে বহাই দিছোঁ। ৰান্ধনী আহি গৈছে। অ' মা থোৱা চাবই গা দিলি থোৱা নাযায়। আমাৰ ঘৰত যেতিয়া মাংস আনে মোকে বনাব কয়। এদিন মই বনাইছিলোঁ, সিদিনাৰ পৰা খুৰাই যি প্ৰতিজ্ঞা পাৰিলে মানে নাখাওঁ বুলি, আজিলৈ তেওঁক মাংস খুৱাব পৰা নাই। ইমান টেষ্টি বনাওঁ। তুমি নবনাবা কিয়? আজি ময়ে বনাম। এই মাংস এনেই যাব, আজি ময়ে বনাম। নালাগে নেকি? তুমিয়ে বনাব লাগিব। মই বনাম, মই চব সৰবা ময়ে। ইয়েছ, ময়ে বনাম। কৰ্মশালা। তুমি কি কৰিবা নিজে? মই কি কৰিম হাৰে? মই ইমান ভ্লগাৰ এটা হৈ পেলাই মোক কিবা কাম কৰিব কোৱা। ছাবস্ক্ৰাইবাৰ মোৰ নকওঁ বাৰু, সেইটো কথা বেলেগ। এয়া আমাৰ তেল দি দিলে, এনেকৈ তেল নিদিয়ে। তেল দি দিছোঁ বাপৰে থোৱা। এইখিনি চিকেনটো নাই পুষছি না হাতত, ভাল কথা বা। মাইনা বাইদেউ, পুৰা আনিম ৰ। এই আজি তুমি মানে মাংসটো কেনেকৈ বনাবা? তুমি কিবা ক'ব খুজিছিলা? কোৱা। গৰমত মাংস বনোৱাটো এটা অ' আৰ্ট গানটো লগাই দিবা। অলপমান সেই আনাগে, কি আনিম? পুৰাণ আনাগে। অ'কে গাইছ, এতিয়া আমাৰ পুৰাণ আনিব যাওঁ পাকঘৰত। চাই লওঁ পুৰাণটো বা আছে নে নাই। অ'কে, আমাৰ পুৰাণ আছে। কি পুৰাণ আছে? এয়া মা তই চাই দিয়া। হ'ব এতিয়া আৰু এই কি মাছৰ আঞ্জা নেকি? হ'ব দাইল। বোলে বেছি পালি নিদিয়ে, চ' এইখিনি দি কাম চলাওঁ। তিতা লাগে আৰু কিবা এটা কলা বস্তুৰ কাৰণে মানে চব মানে তিতা লাগি যায়। কিন্তু লৈ আহিছোঁ, ইয়াত দি দিব। ল থেংক ইউ। ৱেলকাম। চিটকে নেকি তাত? পিঁয়াজ দি দিলে অ' মা চিটকিব। কিমান কষ্ট কৰিব লগা হৈছিল আপোনালোকৰ থোৱাত। ৰান্ধনীৰ অভাৱ নাই। মই বাৰু এটা কাম চৰিটো বেলেগ কথা। মই মানে কি আমাৰ ঘৰৰ যদি আপোনালোকে সোধে আৰু আমাৰ ঘৰৰ সৰ্বসম্পন্ন ছোৱালীজনী আন্ধাৰ হৈছে বস্তুটো। এতিয়া বনাই পাৰা
আপোনালোকৰ ঘৰৰ সৰ্বগুণ সম্পন্ন ছোৱালী কোনজনী তেতিয়া তুমিয়ে প্ৰধান সঁচাই সঁচাই তাই মানে সকলো কাম সকলোৱে জানে মানে সকলো কামে জানে নাজানে কাম মানে একদম একোৱে নাই মানে তুমি তাতে বহি থাকা বতাহ আহি আছে দেখিছানে কেনেকুৱা বেজ্জতি আৰু মানে নকওঁ আৰু তুমি কি কৰি আছা কিটো দেখা নাই নেকি হা ইমান ডাঙৰ বাহিৰে ফ্লগাৰ তুমি যে কোনে কোৱা হালি মই শুনাই আনিব খালি ডাঙৰ হ'লে কি হবি ডাক্তৰ পাগেলি তৰকাৰী হ'ব এতিয়া লাহেকে চাই থাকক আৰু বা মাংস চিকেনখিনি মানে মডিফাই কৰি থৈ দিছিলোঁ মই আনিছোঁ গম পাই নে তাই আনিছে এনে কৈছোঁ ৰে কালাৰ হৈ গৈছে মাংসটো এড কৰি দিলোঁ তাত মানে খানা দেখা পাম এতিয়া চেষ্টা কৰিছে নে চেষ্টা কৰা নাই আনি শিকিছিলে পেলো এয়া আমাৰ সৰু বাৰী আমাৰ নেমু টেঙা লাগে নিব আহিছোঁ বেছি লগা নাই বাৰু ক'ত এটা দুটা এনেকৈ লাগিছে দেউতাই ছিঙি আছে নেমু টেঙা দিয়া লৈ ল'লোঁ নেমু টেঙা গছতে নাই না বুলি ক'বা গছত মানে নায়েই তেনেকৈ আৰু যিকি নহওক দুটা পালোঁ মানে পেহীহঁত আৰু বাইদেউহঁত আহি আছে সেয়া চাওঁ আমাৰ সৰু আছে এখন শাকনি বাৰী এইটো হৈছে ভোট জলকীয়া ইয়াত লাগিছে কিন্তু বেছি লগা নাই আৰু পকাই নাই এই দুটা লাগিছে ইয়াত এটা লাগিছে ইটো এটা লাগিছে তেনেকৈ লাগি আছে আৰু এডাল আছে জিকা লগাই নাই নি এই ওপৰত লাগিছে দুটা এডাল লাও এইটো কি লাও ৰঙালাও নেকি নহয় জিকা কিজানি ভালকৈ নাজানো এডাল অমিতা গাছ সৰু হৈ আছে লগাই নাই ডাঙৰ হৈ লাগিব আৰু এডাল ৰঙালাও ফুল ধৰিছে কিন্তু মানে লগা নাই আৰু লাগিব কিজানি লাহে লাহে এডাল স্কচৰ গাছ লগা নাই কিছুমান লগা নাই লাগিব আৰু অলপ পিছত কেইদিনমান পিছত তাৰে পিছত ইফালে এডাল ভোট জলকীয়া লাগিছে এনেকৈ কিবা কিবি আছে অলপ এডাল তিয়হ নেকি তিয়হৰ গাছ তিয়হ লাগিছিলে বহুত এতিয়া নোহোৱা হ'ল ঘৰটো খালোঁ বহুত দিলেও কিছুমানক আৰু এডাল ভোট জলকীয়াবোৰ লাগি আছে এডাল মধুৰিআম হয় লাগিছে নেকি ইয়াত মধুৰিআম লাগিছে সৰু হৈ আছে ইয়াতো লাগিছে সৰু হৈ আছে মধুৰিআম আৰু ইয়াত জলকীয়া মানে লাগিছে আৰু কেঁচা জলকীয়াকেইটা আৰু তেনেকৈ বিশেষ নাই এইখিনি আৰু আমাৰ শাকনি বাৰীখন সৰু চাই সিজা নাই বৰ্তমান সিজাল পঢ়াইছোৱে মানে চবৰে দাইল আছোঁ ৰিয়েলত যেতিয়া আমি দেখো না খাব লাগি যাব মই মানে থাকিব পৰা নাই এটা আৰু অলপ উতলিব লাগিব হৈ আছে কিবা কিবি মছলা আছে আৰু এড কৰিবৰ কাৰণে গাইছ আৰু মানে এইটো আমাৰ গলি ঘৰ হয় কিন্তু মানে বহুত চাফা হয় হ'ব পাৰে গলি ঘৰ কিন্তু আপোনালোকক মই দেখাওঁ খুব চাফা হয় এই চাওক দেউতা একদম টেন হাউচ টাইপ কৰি দিছে ইয়াত একদম আৰু ধুনীয়াকৈ ইয়াত বনাব পাৰি যিহেতু আমি মানে চিকেনটো মানে ভিতৰত নবনাওঁ সেইকাৰণে আৰু বাহিৰতে বনাইছোঁ আৰু ঘামি জামি অৱস্থা নাই আহি গৈছে কিবা কৈ দিয়া ভ্লগিং আজি আমাৰ মায়ে হায়াৰ ছেকেণ্ডাৰী ভাল মাৰ্কছ উত্তীৰ্ণ হৈছে কাৰণে এটা ভোজ আয়োজন কৰা হৈছে এটা মই নকওঁ আৰু ভাল নম্বৰ উত্তীৰ্ণ হৈছে মাৰ্কছটো ক'লে অলপমান ভাল হৈ যাব চিজু কিবা এটা কয় চিজু হাই কোৱা কৈছে বাইদেউ আৰু ভণ্টি কিবা কৈ দিয়া আজিতো আমাৰ দুলাৰ পাৰ্টি আছে ন পৰীক্ষা ভাল হোৱাৰ পাৰ্টি সেইকাৰণে ভালে লাগিব আজি চাগে তুমি মাক্সা নোখোলা নেকি হৈ দিয়া তুমি কিবা কৈ দিয়া মইতো আগতে উঠিলে ভিডিঅ' কিমান উঠিম আৰু
পেহি খানা আছে আজি চুমুৰে দিছোন আজি তোৰ কেনে লাগিছে ভাল লাগিছে ন বাপৰে যে আনন্দ একদম বাপৰে সিজু কি কৈছা তুমি চলি কি কৈছা ঐ কিন্তু আমাৰ বিজিয়া একদম একদম ভিডিঅ' গামোচা চামচা লৈ আহিছি পি কেনে খবৰ আটা বাই থাকি পালে সিজু তুমি নামাতা তুমি মোক নামাতা নেকি খবৰটো ভালে হৈছে যেতিয়া আমাৰ মাহী মানে ভাল উত্তীৰ্ণ হৈছে পৰীক্ষাৰ গতিকে নম্বৰ পাবৰ কাৰণে এটা কি বুলি কয় খানা আয়োজন কৰা হৈছে গতিকে আমি গুৱাহাটীৰ পৰা একদম ব্ৰেক বুলি কয় দৌৰি দৌৰি আহিছোঁ সেইকাৰণে গৰমৰ কাৰণে গৰমক নেওচি আমি আহিছোঁ গতিকে ভাল লাগি আছে কোমোৰা ভাজিছে কেনেকুৱা লাগিছে মাংসটো মই কোমোৰাটো মই তুমি আৰু জেঠিমাই বনাইছে তুমি এনে একবাৰ মোক ফোনটো অনাৰ লগে লগে মোবাইলটো অনাৰ লগে লগে অসমীয়া ভাত আঞ্জা তেল দিছে অ'কে চাটনি বনাই আছে মাইচু দেৱীয়ে গৰমত খামি চামি অৱস্থা নাই আইটেমকেইটা দেখাই দিছোঁ ইটো তিয়হৰ চাটনি ইটো পটল ভাজা ইটো কোমোৰাৰ ভাজা ইটো পচলা ৰঙালাও আলু কল এনেকৈ মিক্স কৰি এখন লেবৰা বনাইছে আৰু ইটো চিকেন আৰু ইটো দাইল আৰু ইটো খুঠি টেঙাৰে মাছ বনাইছে আজি আইটেম এইখিনিয়ে আৰু এতিয়া আমাৰ ভিনদেউৱে খাদ্যখিনি গ্ৰহণ কৰক কিন্তু কেনেকুৱা হৈছে মই বনাইছোঁ চব এফালৰ পৰা কিবা লাগিলে ক'ব আমাৰ ইয়াতে খানাৰ যোগাৰ খানা চলি পাব আপোনালোকে দেখিবলৈ পাইছে এয়া হ'ল তাই একদম গাইছ অৱস্থা না দেখিছেনে বাপৰে গৰমতে অৱস্থা নাই হৈছে এয়া কি হ'ল আৰু গাইছ মই এটা কথা কৈ দিওঁ আমাৰ ঘৰৰ মানে ভ্লগাৰৰ মানে অভাৱ নাই আপোনালোক আকৌ ইমান জাকে দেখিব চাই ভ্লগিঙে কৰে মই মানে ভ্লগাৰে কিয় দিছা বহুত চাপৰ যে তুমি সেইকাৰণে আৰু দিয়া গাইছ এতিয়া কাম চাম কৰি দিওঁ গৰম লাগিছে বহুত কেনেকুৱা লাগিছে মজা একদম গৰম মজা হৈছে হয় নেকি কোৱা মাংসটো বহুত দূৰৰ পৰা আনিব লগা হৈছে ট্ৰান্সফাৰ কৰা হৈছে আমি ইয়াতে খাবলৈ বহিছোঁ পুৰা ধুনীয়াকৈ খানা খাব ইচ্ছা হৈছে দেই এইটো ইছু আৰু এয়া আমাৰ মানে পৰীক্ষাৰ্থীয়ে কাম কৰাত পৰীক্ষাৰ্থী হ'ব নেকি গৰ্বিত ভনীয়েক এতিয়া আমি খাব ধৰিছোঁ এয়া সকলোৱে বহিছোঁ খাবৰ কাৰণে আৰু দেখাব ৰখা কি কি আছে মই মানে দালি আৰু মাছটো লোৱা নাই কাৰণ মই নাখাওঁ যিটো মাংস আছে আৰু এয়া খানা এতিয়া আমি খাওঁ এয়া পেহী বৌ বাইদেউহঁতে খাব ধৰিছে আৰু কোৱা মাইনা থৈ দিয়া কোৱা অ'কে জ্বলা 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 চ' গাইজ এই মাত্ৰ মই জাষ্ট উঠিলোঁ এতিয়া মানে ভাত পানী খাই পেলাই ডাইৰেক্ট শুই গ'লোঁ মানে ভাগৰো লাগিছিলে চ' ভিডিঅ'টো ইমানেই আছিলে আৰু যদি চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং